দিল্লী ভ্ৰমণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা। অহা সপ্তাহৰ ভিতৰত স্বাক্ষৰ হ'ব কাৰ্বি শান্তি চুক্তি। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে কাৰ্বি আংলং বিভিন্ন গোটৰ মাজত চূড়ান্ত আলোচনা চলি আছে। দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ সচিব বিভাগীয় প্ৰতিনিধিৰ সৈতে শান্তি চুক্তি সম্পৰ্কে আলোচনাত মিলিত হৈছে। বিগত ফেব্ৰুৱাৰী মাহত কাৰ্বি বিদ্ৰোহীসকলে অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি শান্তি চুক্তিৰ লগতে আলফাৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিয়াৰ সন্দৰ্ভতো মন্তব্য কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে তৎপৰতা দেখুৱাইছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি দিছিল আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ অহমেও। অৱশ্যে আলফা স্বাধীনৰ সৈতে আলোচনা বিষয়টো বিশেষ পদক্ষেপ লোৱাৰ আগতে কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ মতে অহা সপ্তাহৰ ভিতৰতে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হয়, সেয়া নিশ্চয়কৈ সমগ্ৰ কাৰ্বি জনগোষ্ঠীৰ লগতে অসমৰ বাবে হ'ব এটা ভাল খবৰ। মই ইয়াত থকাৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA অজিত ডোভাল ডাঙৰীয়াৰ লগতো মোৰ এখন বৈঠক হয় আৰু সেই বৈঠকত বিভিন্ন ধৰণৰ অসমে সন্মুখীন হৈ থকা বহুবোৰ সমস্যাৰ কথা আমি আলোচনা কৰোঁ। বাকী হোম ছেক্ৰেটাৰী IB বা আন সংস্থাসমূহৰ লগত মোৰ আলাপ আলোচনা মেইনলি কাৰ্বি আংলঙত হ'বলগীয়া যি শান্তি চুক্তি তাকে লৈ আবদ্ধ আছিলে আৰু বেচিকেলি সেইখিনি মোৰ অফিচিয়েল এংগেজমেণ্ট আছিলে, য'ত আমি কাৰ্বি আংলঙত হ'বলগীয়া শান্তি চুক্তিৰ বিষয়ে দুলানি আলোচনা কৰোঁ আৰু তাক ফাইনেলাইজ কৰিবৰ কাৰণে কালি মই চিফ ছেক্ৰেটাৰীকো মাতি আনিছিলোঁ। আমাৰ ফালৰ পৰা ৰাজ্য চৰকাৰে কালি গো এহেড দি দিছে। অকণমান তেওঁলোকে লানি আলোচনা কৰিবলগীয়া আছে। আমাৰ যিকেইটা সংগঠনে শান্তি চুক্তিত চহী কৰিব, মই ভাবোঁ যে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সপ্তাহটোৰ কোনোবা এটা দিনত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হ'ব। আপোনালোকে জানে যে পৰেশ বৰুৱা ডাঙৰীয়াই আলোচনাৰ কাৰণে তেখেতে যিমান বাতৰি কাকতত সাক্ষাৎকাৰ দিছে, তেখেতে এটা কথা কৈছে যে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হ'ব লাগে। আৰু আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ সকলো প্ৰধানমন্ত্ৰী মন্ত্ৰীয়ে শপতে লয় যে মই দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিম। গতিকে সাৰ্বভৌমত্ব বিষয়টো আপুনি এনেকুৱা যে প্ৰথম মন্ত্ৰী হওঁতে আপুনি বান্ধ খাই লয় যে বাকী চব পাতিব, সাৰ্বভৌমত্ব পাতিব নোৱাৰে। তাৰমানে দুটা আমাৰ বিপৰীত মেৰুত আমি অৱস্থান কৰোঁ। এইটো হ'ল নিগেটিভ। পজিটিভটো হ'ল যে পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে যে মই শান্তিৰ পক্ষত আছোঁ, চৰকাৰেও কৈছে শান্তিৰ পক্ষত আছোঁ। আৰু থাৰ্ড এংগলটো হ'ল যে অসমৰ মানুহে যিকোনো মূল্যৰ বিনিময়তে এটা স্থায়ী শান্তি বিচাৰিছে। গতিকে এই পজিটিভ আৰু নিগেটিভ এই দুইটাৰ মাজত এটা আমি ৰাস্তা উলিয়াব লাগিব। আৰু সেই ৰাস্তা কেনেকৈ উলিয়াব পাৰি তাৰ মন্থন বহুত পৰ্যায়ত চলি আছে। দিল্লীৰ পৰ্যায়তো চলি আছে, দিছপুৰৰ পৰ্যায়তো চলি আছে, আৰু মই নিশ্চিত ক'ৰবাত নহয় ক'ৰবাত মন্থন নিশ্চয় আলফাৰ পৰ্যায়তো চলি আছে। এই গোটেইবিলাকক সমাহিত কৰি এটা ৰাস্তাত আহিবৰ কাৰণে কিছু সময় লাগিব। আৰু মই আলফাৰ শান্তি চুক্তিটোক মই আগতেও গুৱাহাটীত কৈ আহিছোঁ যে বাতৰি কাকত আৰু সংবাদ মাধ্যমৰ পৰা দূৰত থাকি লাহে লাহে সৰু সৰু পদক্ষেপ লৈ ইয়াত আগবাঢ়িব লাগিব। সদায় যদি বাতৰি কাকতত মই এইটোৰ ওপৰত কমেণ্ট দি থাকোঁ, তেখেত দূৰত থাকে,
কোনোবা এটা কমেণ্টৰ নিগেটিভ ইণ্টাৰপ্ৰিটেশ্যন হৈ যাব, চৰকাৰে মোৰ কথা এনেকৈ ক'লে। কাৰণ সংবাদ মাধ্যমো বহুত কোনে কি ধৰণে একেটাই কথাই চেনি কাপ চাহ কাপ মিঠা, কোনোবাই ক'ব মিঠা, কোনোবাই ক'ব অতি মিঠা, তাকে লৈ কনফিউজন আৰম্ভ হৈ যাব। সেইকাৰণে মই এই দিশত বহুত ভিতৰত যাব খোজা নাই। ছাফিচিয়েণ্ট টু চে ডেট আমি শান্তি ৰাস্তালৈ আহিব পৰাকৈ, আলফাক আলোচনাত আনিব পৰাকৈ কিছু ৰাস্তা উলিওৱাৰ আমি চিন্তা কৰি আছোঁ, আৰু মই সেই দিশত যিমান পাৰোঁ মুখ্যমন্ত্ৰী হিচাপে কণ্ট্ৰিবিউশ্যন আগবঢ়াবৰ বাবে মই চেষ্টা কৰিম।